হেল্ল' বন্ধুসকল, আজি গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত আজি যিহেতু দেওবাৰ আজি গৈছিলোঁ ফুৰিবলৈ আৰু তাৰে সচেতন মহিলা দুগৰাকীৰ মন্তব্য লৈছিলোঁ। দীঘলী পুখুৰী যিটো লিজত দিছে চৰকাৰে 15 বছৰৰ নামত, এই প্ৰতিক্ৰিয়া আমি দেখুৱাম। আৰু এয়া ল'ৰা ছোৱালী লৈ আহিছে, পৰিয়াল অভিভাৱকসকলে। এয়া চাওক, মই দেখুৱাই আছোঁ। খুৰী ক'ৰ পৰা আহিছে? মই কামাখ্যা গেটৰ পৰা আহিছোঁ। ইয়াত দীঘলী পুখুৰী চাবলৈ আহিছে। কেনে লাগিছে? বহুত ভাল লাগিছে। ঠিক আছে। আৰু কোনোবা লগত আহিছে আপোনাৰ? লগত মানে আছে, মোৰ লগত কোনফালে গ'ল জানো। আপুনি অকলে আছে? ঠিক আছে, বিচাৰি ল'ম বাৰু এতিয়া। আচ্ছা আচ্ছা, ঠিক আছে। কিবা ক'ব নেকি আৰু? কিবা ক'ব? কিবা ক'ম মানে এনে ভাল লাগিছে। গুৱাহাটীত মানে বহুত দিন আছে যদিও এইবিলাক মানে দেখা নাছিল, আজি ফাৰ্ষ্ট আহিলোঁ। আজি ফাৰ্ষ্ট আহিছে, ভাল লাগিছে ন? বহুত ভাল লাগিছে। ঠিক আছে। হয়, ইয়ালৈ কেলৈ আহিছে ইয়াতে? আহিছোঁ আমি আজি ছামাৰ ভেকেশ্যনত অকণমান সময় উলিয়াব পাৰিছোঁ। চ' অকণমান দীঘলী পুখুৰীখন ৰিজৰ্ট দিয়া বুলি শুনিছোঁ 15 বছৰৰ কাৰণে। চ' আমাৰ অসমৰ যিটো আছিলে ঐতিহ্য, সেই পুৰণি চিনখিনি যাতে আমি মানে যাতে আমি বন্দী কৰি ৰাখিবলৈ পাৰোঁ, সেইটো অকণমান আহিছোঁ। দুখৰ বেদনা লৈয়ে আহিছোঁ। তাৰমানে আপুনি সুখী নহয় ন এইটো লিজত দিয়াৰ কাৰণে? আমি সুখী নহয়, কাৰণ আমি অসমবাসী হয়। তো আমি কেতিয়াও সুখী নহওঁ। এতিয়া হয়তো কি আহিব, তেওঁলোকে বা লিজত যোৱাৰ পিছত আকৌ তেওঁলোকে কি পদ্ধতি কৰিব আমি নাজানো। চ' আমি যিমানখিনি এতিয়া পুৰণি ঐতিহ্য আছে, আমাৰ কেমেৰাৰ যোগে গোটেই সংগ্ৰহ কৰি ৰাখিব, যাতে আমি পিছলৈ আমি চাই থাকিব পাৰোঁ। কিবা জনাব বিচাৰিব নেকি চৰকাৰক? চৰকাৰক জনাব এটাই বিচাৰিছোঁ, আমাৰ যাতে দুবাৰ তেনেকৈ হ'ব নালাগে। যিমান সোনকালে পাৰে তেওঁ এইখিনি উঠাই লওক, যাতে আকৌ আমাৰ অসমৰ সম্পদ অসমলৈ, আমাৰ অসমীয়া হাতলৈ ঘূৰি আহে। আমি এইটোৱে চৰকাৰলৈ এটা অনুৰোধ, বিনম্ৰ অনুৰোধ। ধন্যবাদ।